শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশৰ পাঠ নম্বৰ 3, পাঠটোৰ নাম হৈছে প্ৰাণীৰ বাসস্থান। পাঠ 3, প্ৰাণীৰ বাসস্থান। বাসস্থান মানে ঘৰ, থকা ঘৰ। সকলো প্ৰাণীৰে নিজৰ নিজৰ ঘৰ থাকে। কিছুমানে নিজা ঘৰ বনাই লয় আৰু কিছুমানক বনাই দিবলগীয়া হয়। তোমালোকে ভালদৰে পঢ়িলে ধুনীয়াকৈ গম পাবা যে তাৰ ঘৰবোৰনো কেনেকুৱা। আহাচোন আমি আজি ইয়াৰে প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ। 1 নম্বৰ উত্তৰ লিখা। ক. 3টা পোহনীয়া প্ৰাণীৰ নাম। উত্তৰ গৰু, ছাগলী, কুকুৰ। খ. ঘৰ সাজোতে ব্যৱহাৰ কৰা 3বিধ সামগ্ৰীৰ নাম। উত্তৰ হৈছে কাঠ, টিন, লোহা। আৰু বহুতো আছে। গ. পানীৰ তলৰ গাঁতত সোমাই থকা 2বিধ মাছৰ নাম। শিঙি, মাগুৰ। ঘ. হাবিৰ মাজত থকা গুহাত বাস কৰা 2বিধ প্ৰাণীৰ নাম। উত্তৰ হৈছে বাঘ, সিংহ। 2 নম্বৰ শাৰী ঠাই পূৰ কৰা। ক. ডেছ প্ৰাণীক মানুহে থকা ঠাইৰ ব্যৱস্থা কৰি দিয়ে। ক. পোহনীয়া প্ৰাণীক মানুহে থকা ঠাইৰ ব্যৱস্থা কৰি দিয়ে। খ. পাতখীয়া চৰাইয়ে ডেছ ডেছ খি বাঁহ সাজে। পাতখীয়া চৰাইয়ে গছৰ পাত খি বাঁহ সাজে। গ. কুলি চৰাইয়ে নিজে বাঁহ ডেছ। কুলি চৰাইয়ে নিজে বাঁহ নাসাজে। ঘ. মৌ-মাখিৰ বাহক ডেছ বোলে। মৌ-মাখিৰ বাহক মৌচাক বোলে। 3 নম্বৰ ক অংশৰ লগত খ অংশ আঁচটানি মিলোৱা। ইয়াতে অমিল কৰি দিছে, এতিয়া আমি মিলাব লাগে। বাঘ, সিংহ গুহাত থাকে। চৰাইয়ে বাঁহত কণী পাৰি পোৱালি জগায়। উইপৰুৱা কুমাৰণীয়ে মাটিৰ বাঁহ সাজে। বাঢ়ৈ টোকা চৰাইয়ে গছৰ খুৰুঙত বাস কৰে। 4 নম্বৰ শুদ্ধ বাক্যটোত ৰাইট চিন দিয়া। ক. সকলো প্ৰাণীকে ৰ'দ, বৰষুণ আৰু শত্ৰুৰ পৰা ৰক্ষা পাবৰ বাবে বাসস্থান লাগে। আমাৰ সকলো প্ৰাণীকে বাসস্থান মানে ঘৰ আমাক সকলোকে লাগে আচলতে, গতিকে এইটো হ'ব শুদ্ধ। খ. কপৌ চৰাইয়ে গছৰ গাত খুৰুং কৰি বাস কৰে। কপৌ চৰাই আচলতে গছত গাত খুৰুং নকৰে। কপৌ চৰাই গছৰ ফেৰেঙঠিতে থাকে, গতিকে এইটো অশুদ্ধ। টুকুৰা চৰাইয়ে তামোল, নাৰিকল আদি গছত বাঁহ সাজে, এইটো শুদ্ধ। আমি টুকুৰা চৰাইৰ বাঁহ ওখ তামোল, নাৰিকলত ওলমি থকা দেখা পাওঁ। ঘৰৰ ভেটি ওখ ৰ'দ পৰা হ'ব লাগে, এইটো শুদ্ধ। ঘৰৰ ভেটি ওখ আৰু ৰ'দ পৰা হ'লে কি হয়, আমি বিভিন্ন বেমাৰ আজাৰৰ পৰা ৰক্ষা পাব পাৰোঁ আৰু ঘৰত পানী বৰষুণৰ পানী বা তেনেকুৱা নলা নৰ্দমাৰ পানী নোসোমায়। গতিকে সদায় ঘৰৰ ভেটি ওখ আৰু ৰ'দ পৰা হ'ব লাগে, শুদ্ধ। ঙ. কণামুচৰি আৰু মাছৰোকা চৰাইয়ে সাঁতুৰি ভাল পায় বাবে ইয়াতে নৈ, বিল আদিৰ পাৰত থকা গছত বাঁহ সাজে, এইটো শুদ্ধ। কাৰণ যিহেতু তেওঁলোকে পানীৰ লগতে বেছি ভাল পায় আৰু পানীত সিহঁতে মাছ বিচাৰি খায়, গতিকে সিহঁতে পানীৰ ওচৰত থকা গছতে বেছিভাগ বাঁহ সাজে। 5 নম্বৰ কোন প্ৰাণী ক'ত থাকে লিখা। কেঁচু, জেঠী, হৰিণা, কাছ, সাপ। কেঁচু গাঁতত থাকে, মাটিৰ গাঁতত থাকে। জেঠী ঘৰৰ বেৰত, হৰিণা ডাঠ ঘাঁহনিত থাকে। কাছ পানীত থাকে। সাপ গছৰ খুৰুং, গাঁত আৰু পানীত থাকে।